সমূহ অসমবাসী ৰাইজক মই jatin বৰাই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই বছৰটো সকলোৰে বাবে সুখৰ হওক, শান্তিৰ হওক তাকে কামনা কৰিছোঁ। পুনৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। সমূহ অসমবাসী ৰাইজক আমাৰ পৰিয়ালৰ তৰফৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভকামনা। সকলোৰে বাবে নতুন বছৰটো সুখৰ হওক, শান্তিৰ হওক, সকলো সুস্বাস্থ্যৱান হৈ থাকক। আমি আমাৰ ফালৰ পৰা প্ৰত্যেকগৰাকী অসমবাসীক তথা অসমৰ বাহিৰত থকা প্ৰত্যেকগৰাকী অসমীয়াক হিয়া ভৰা ওলগ জনাইছোঁ নৱবৰ্ষৰ। এতিয়া আমি নগাঁৱলৈ গৈ আছোঁ, আমাৰ ঘৰ নগাঁৱত দুয়োৰে। jatinে কিবা নগাঁৱত কচুলুখাত মোৰ জন্মস্থান। তাতে মোৰ মা দেউতাটো ঢুকুৱা আজি বহুত বছৰেই হ'ল। তাতে মোৰ ভাইটি থাকে, ভাই বোৱাৰী থাকে আৰু আমাৰ খুৰাহঁত আছে। আমি সকলোৱে গৈ আছোঁ। মই, আস্থা, গীত, নৱনীতা আৰু মই আমি গৈ আছোঁ সকলোকে বিহুৰ শুভেচ্ছা জনাবলৈ, আশীৰ্বাদ ল'বলৈ। পুনৰবাৰ সকলোকে অসমবাসী ৰাইজকে, অসমৰ বাহিৰত থকা সমূহ ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভাল হওক। আৰু এইবছৰ যিটো ক'ভিড বিহু আমি ফাংচন চাবলৈ বহুত যাব, সকলোৱে সাৱধানতা অৱলম্বন কৰি যাতে বিহু ফাংচন উপভোগ কৰে তাকে মই অনুৰোধ কৰিছোঁ। আৰু কি ক'ম, ভাল লাগিছে। যোৱা বছৰ বিহু আমি উদযাপন কৰিব নাপালোঁ। এইবাৰ সকলোৱে ৰঙালী বিহুটো উদযাপন কৰিবলৈ যি ধৰণে প্ৰস্তুতি চলাইছে সঁচাই ভাল লাগিছে। আজি কচুলুখোৱা মোৰ জন্মস্থান, তাতো বিহুৰ উদযাপন কৰিছে। আমি সকলো গৈ আছোঁ। পুনৰবাৰ শুভেচ্ছা জনাইছোঁ ৰঙালী বিহু। ধন্যবাদ। আমি আচলতে মোৰ ল'ৰাই অকণমান দেখাব বিচাৰিছোঁ, আমাৰ ঘৰত থকা কুকুৰটোক জোকাই আছে। সি অকণমান ঢোল ভালকৈ বজাব নাজানে, তথাপিও গীত অকণ ঢোল বজাই দেখাবা নেকি? লাজ কৰিছে। আৰু এয়া দেখিছে আমাৰ ঘৰত থকা ডগীটোৱে ভুকি আছে। বিহুৰ শুভেচ্ছা জনোৱা সকলোকে। সি অকণমান লাজকুৰীয়া, কথা কম কয়, গতিকে অকণমান লাজ কৰিছে। আমাৰ ছোৱালীও আহিছে, আস্থা। তাই এবাৰ মেট্ৰিক পৰীক্ষা দিয়া কথা এতিয়ালৈকে, কিন্তু নাজানো কি হয়, অকণমান নাৰ্ভাছো হৈ আছে। কাৰণ পৰীক্ষা কালি CBSEৰ যিহেতু কালি পৰীক্ষা নহয় বুলি ক'লে, তাই ICSE বৰ্ডৰ পৰা দিব। এতিয়ালৈকে কনফাৰ্মেশ্যন একো অহা নাই। তাই আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনাব। হেপী বিহু। সকলোৰে বিহুৰ শুভেচ্ছা থাকিল। ল'ৰাই বিৰাট লাজকুৰীয়া, ল'ৰা অকণমান লাজ কৰে। আৰু আশীৰ্বাদ কৰিব, আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ ল'ৰা ছোৱালীকেইটা যাতে ভাল মানুহ হয়। আমাৰ এইটো সমূহ অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছে। হেপী বিহু। এয়া আমাৰ পৰিয়াল, আমি আমাৰ দুই। আৰু এয়া আমাৰ ঘৰত থাকে বিনা, আমাৰ সহায়িকা। তাই আমাৰ ঘৰখন তাইয়ে চলাই আছে। শুভেচ্ছা দিয়ে সকলোকে। হেপী বিহু। বিশেষ আৰু একো নকওঁ, jatinে দুআষাৰ কৈ পেলাই আপোনালোকৰ পৰা আচলতে লাইভ jatin তেনেকৈ নাহে। মই অকণ জোৰ কৰিলোঁ আজি অকণ লাইভ এটা কৰা, মানুহে নিশ্চয় ভাল পাব দুআষাৰ শুনি তোমাৰ পৰা। বিহু কি ক'ম, বিহু সম্পৰ্কে কালি অৱশ্যে বৰ ভাল লাগিল। মই ধাৰাপুৰত গৈছিলোঁ। ধাৰাপুৰত গৰু বিহু উদযাপন কৰিলোঁ। খুব সুন্দৰভাৱে কৰা হৈছে। ধাৰাপুৰৰ ব্ৰহ্মপুত্ৰ পাৰত সুন্দৰ পৰিৱেশ। তাতে আমি সকলোৱে তাৰ লোকেল মানুহখিনিৰ সৈতে যিটো সুন্দৰ প্ৰচেষ্টা হাতত গৰু বিহুৰ যিটো উদযাপন কৰিছে, সঁচাই প্ৰশংসনীয়। আৰু কি ক'ম, আৰু ভাল ভাল কাম মই তাৰ মাজতে এটা বস্তু দেখুৱাওঁ। jatinে মোক আজি কপৌ ফুল এটা দিছে দেই। বিহুৰ অতি মৰমৰ উপহাৰ jatinৰ ফালৰ পৰা। ধন্যবাদ। সকলোকে লগ পাম। আমি এতিয়া যাব ওলাইছোঁ, বহুতে চাই আছে। নগাঁৱলৈ যাওঁ, যিটো ৰেডিঅ' হৈছে। মই আকৌ আহি মঙলত বিহু এখন আছে, তাতো যাব লাগিব। আকৌ লগ পাম সকলোকে পুনৰবাৰ। ধন্যবাদ জনাইছোঁ। সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা পুনৰবাৰ।